1 2 3 4 5 6 7 8 9 10 যেহেতু শিশু এটাই একৰ পৰা নলৈকে 9টা সংখ্যা আৰু তাৰ পিছত 0 এটা এই 10টা অংক চিনি পায় সেইকাৰণে 10ৰ ধাৰণাটো শিশু এটাৰ কাৰণে সম্পূৰ্ণ এটা নতুন ধাৰণা ইয়াতে 10টা কাঠি আছে যদিও কিন্তু 10ৰ কোনো চিহ্ন ব্যৱহাৰ কৰা নাই গতিকে এই চিহ্নটো আমি এনেকৈ ব্যৱহাৰ কৰিব পাৰি 9 লৈকে হিসাব কৰাৰ পিছত আমি 10 নম্বৰ কাঠিটো লৈ 10টা কাঠি আমি একেলগে জমা কৰিব লাগিব জমা কৰি এই 10টা কাঠি এটা ৰবাৰ দি একেলগে বান্ডল কৰা হ'ল এতিয়া এইটো এটা 10ৰ বান্ডল এই টোপোলাটোত 10টা কাঠি আছে সেইকাৰণে ইয়াক 10ৰ কাঠি বুলি কোৱা হয় 10ক বুলি কোৱা হয় আৰু ইয়াত কোনো খোলা কাঠি নাই এনেকুৱা ধৰণৰ কোনো খোলা কাঠি কিন্তু ইয়াতে নাই গতিকে এতিয়া আমি 10ৰ ধাৰণা সহজতে দিব পাৰি তো শিশুসকলক ক'ব পাৰি ইয়াত 10ৰ বান্ডল 10ৰ মুঠি এইটো 10ৰ মুঠি কেইটা আছে এটা 10ৰ মুঠি আছে এটা আৰু খোলা কাঠি কেইটা আছে খোলা কাঠি কিন্তু এটাও নাই যেহেতু খোলা কাঠি এটাও নাই গতিকে তাৰ হিসাবটো দিব লাগিব আমি জানো য'ত এটাও নাই তাক কি বুলি কোৱা হয় শূন্য বুলি কোৱা হয় গতিকে খোলা কাঠি যেহেতু এটাও নাই গতিকে ইয়াত আছে খোলা কাঠি শূন্যটা শূন্য মানে শূন্যৰ চিহ্নটো এনেকুৱা আছিল এইটো হ'ল শূন্য তো 10ৰ বান্ডিল এটা 10 আৰু খোলা কাঠি হ'ল শূন্য মিলি কিমান হ'ল 10 সেইকাৰণে 10ৰ চিহ্ন যিটো আহিব 10ৰ চিহ্নটো আহিব 1 আৰু 0 গতিকে 1 আৰু 0 দি আমি কি কৰিব পাৰি এই দুটা অংক মিলাই আমি 10 লিখিব পাৰি